কি ধৰণৰ সুবিধা? মই ৰুদ্ৰ শংকৰ নাথ, ইয়াত প্ৰিন্সিপালৰ দায়িত্বটো লৈ মই আজি 6 বছৰ 7 বছৰ হ'ল চলাই আছোঁ। আমাৰ এই অনুষ্ঠানটো উত্তৰ পূৰ্বাঞ্চলত এটা ধুনীয়া অনুষ্ঠান হৈছে বুলি আমি ৰাইজৰ পৰা কথাটো শুনিছোঁ। মনটো বহুত ভাল লাগিছে। ইতিমধ্যে আমাৰ এটা দুটাকে 9 নম্বৰ বেটছত ভৰি দিলে। এতিয়া যিটো বেটছ চলি আছে সেইটো 9 নম্বৰ বেটছ। আৰু ইয়াত বেটত প্ৰত্যেকবাৰে শেষৰ পৰীক্ষা হ'ব। পৰীক্ষাৰ পাছত 1 মাহ ইণ্টাৰ্ণশ্বিপমেণ্ট হয়। তাৰপিছত আপোনাৰ সুইটেবল চিলেকশ্যনত ল'ৰা ছোৱালীবিলাকৰ জেগাই জেগাই পষ্টিং হৈ যায়। এইটো পষ্টিঙতো আমাৰ ডাইৰেক্টৰ চাহাবৰ এটা ডাঙৰ চেষ্টাটো দেখা যায়। মানে ঘৰৰ ওচৰৰ ল'ৰা ছোৱালীবিলাকক ঘৰৰ ওচৰত দিয়াটো চেষ্টা কৰে। গতিকে সেইবিলাকৰ ভিতৰত আমাৰ এইখিনিতে অকণমান এতিয়ালৈকে ভালভাৱে চলি থকাটো পাইছোঁ। আমি আশা কৰিছোঁ আৰু ৰাইজৰ সহযোগ আৰু যথাৰ্থভাৱে যদি আমি সহযোগ আৰু বাকীখিনি আমি পাওঁ তেতিয়া আমাৰ অনুষ্ঠানটো আৰু বহুত আগবাঢ়িব। এইটো গভৰ্ণমেণ্ট গভ অফ আছাম নে গভ অফ ইণ্ডিয়া আণ্ডাৰ? এইটো গভৰ্ণমেণ্ট অফ আছামৰ হ'ল, কিন্তু এনেই হ'ল মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। ফায়াৰ ছেফটিৰ এই বস্তুটো আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ হাতত ডাইৰেক্টলি নহ'লেও এইটো মানে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ দ্বাৰা পৰিচালিত হয়। ইউনিয়ন টেৰিটৰী আৰু এইবিলাকৰ হিচাপত মানে ষ্টেটৰ লগত লগাই দিছে। সেইটোৱে বস্তু। সেইকাৰণে আমাৰ আকৌ নীতি নিয়মবিলাক আমি অল ইণ্ডিয়া বেচিছৰ ওপৰত চলিব লগা হয়। সেইটোৱে আৰু দেই লাগিল। আমি আশা কৰিছোঁ সময়মূৰত আপোনালোকে ইয়াত আহি থাকিব, আমাৰ কেডেটসকলক আপোনালোকে উৎসাহ প্ৰদান কৰিব। সেইটোৱে আমাৰ আপোনালোকৰ পৰা পাবলগীয়া প্ৰাপ্য। সেইটোৱে বহুত ভাল লাগিল। ধন্যবাদ। থেংক ইউ।